নমস্কাৰ। আজি মই গীতালি বৰাৰ 2008 চনত মুনীন বৰকটকী বঁটা লাভ কৰা গল্প সংকলন সম্ভৱতঃৰ পৰা এটা গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটোৰ নাম সম্ভৱতঃ। তেওঁ অহাৰ কথা আছিল। এই কথাটো মনত থকাৰ বাবেই মোৰ আজি ধুনীয়াকৈ সাজোন কাচোন কৰিবলৈ মন গৈছে। কি ৰং ভাল পাইছিল তেওঁ? মনত পৰিও যেন মনত পৰিব খোজা নাই। নীলা, হালধীয়া। আইনাৰ সন্মুখত থিয় দিলোঁ। বিবৰ্ণ হৈ পৰা শৰীৰৰ ৰং লুকুৱাবলৈ নিশ্চয় পৰিধান কৰিব লাগিব ব্ৰাইট কালাৰৰ কিবা এটা। আলমাৰীৰ কাপোৰ জাপৰ মাজৰ পৰা এযোৰ সাগৰ নীলা চুৰিদাৰ উলিয়াই ল'লোঁ। কাপোৰযোৰত গোলপীয়া ৰঙৰ মিহি এম্ব্ৰইডাৰী। কাপোৰ সাজ পিন্ধি নিয়াৰিকৈ চুলিখিনি আঁচুৰি বাহিৰলৈ ওলাই আহিলোঁ। এসময়ত ক'ব নোৱাৰাকৈয়ে গেটৰ সন্মুখ পালোহি। দুই এখন ৰিক্সা, স্কুটাৰ, গাড়ী আহিছে গৈছে। মৰা সাপ এডালৰ দৰে নিশ্চল হৈ ৰাস্তাটো পৰি আছে। এনেধৰণৰ নিৰ্লিপ্তি, নিশ্চলতা মোৰ বাবে কষ্টকৰ। সকলোতে গতি থাকিব লাগে, এক ধৰণৰ প্ৰাণ প্ৰবাহ। সম্ভৱতঃ সেইবাবেই 5 মহলাৰ খিৰিকীৰে বহুবাৰ জঁপিয়াব খুজিও মই ৰৈ গ'লোঁ। তলৰ নিশ্চল পথটোত গতিশীল মানুহ আৰু যান বাহনৰ মাজত নিশ্চল এটা হৈ মই পৰি থাকিম। তাৰ পাছত মোৰ মৃত্যু পৃথিৱীৰ বাবে হৈ পৰিব নিৰ্লিপ্তিৰে গ্ৰহণ কৰি লোৱা এটা সত্য মাত্ৰ। আনকি একান্ত আপোন মানুহখিনিৰ বাবেও মোৰ জীৱন হৈ উঠিব আলোড়নহীন এক স্মৃতি। না, তাতকৈ বহু ভাল বেলকনিত বহি বাহিৰলৈ চাই ৰোৱাটো। এসময়ত ধূলিৰ তৰপৰ মাজত সেউজীয়া হেৰুৱাই পেলোৱা গছপাতবোৰকো আপোন যেন লাগে। ভালদৰে চালে শুকান পাতৰ শূন্য বুকুতো একোটা ঢৌ দেখা যায়। তললৈ চালেতো কথাই নাই, মানুহ, গাড়ী, দোকান পোহাৰ। অথচ কিয় যে এই সকলো অতিক্ৰম কৰি মোৰ দৃষ্টি লিপিত খাই ধৰে মৰা সাপৰ দৰে ৰাস্তাটোত। তললৈ মই চাব নোৱাৰোঁ। তেওঁ আহিব। বহু কথা ক'বলগীয়া আছে মোৰ। মই জানো। কথাবোৰ তেওঁক কোৱাৰ পাছত মই আৰু একো ভাবিব নালাগে। মোৰ হৈ তেওঁ ভাবিব, কৰিবলগীয়াখিনি কৰিব। হয়তো তাৰ পিছতে ক্ৰমশঃ মই পুনৰ ভৰোণ হৈ উঠিম। এই যে প্ৰত্যেক নিশাতে বুকুত সোমাই থাকে এটা ভয়, মোৰ ডিঙিলৈ কাৰোবাৰ বলিষ্ঠ দুহাত নামি আহিব আৰু কৰ্কশ চেপাত এটা চটফটনিৰ সীমা অতিক্ৰম কৰি নিথৰ হৈ পৰিব মোৰ শৰীৰ। এই ভয়টো নোহোৱা হ'ব। কি অৰ্বাচীন পূৰ্ণতা আৰু স্পন্দনৰে ঠন ধৰি উঠিব জীৱন তেতিয়া। কিটচেনলৈ গ'লোঁ। ফ্ৰিজৰ পৰা মাংস উলিয়াই বৰ যতনেৰে এখন তৰকাৰী ৰান্ধিলোঁ। আটা মাৰি ফ্ৰিজত ভৰাই থলোঁ। তেওঁ আহিলে গৰমে গৰমে লুচি ভাজি দিম। বন্ধাকবি, কমলা, আঙুৰ, ধনিয়া আৰু তেতেলীৰ ৰসেৰে ধুনীয়াকৈ এখন ফ্ৰুট ছালাড কৰিম। বস্তুখিনি যতনাই থওঁতেই আদিত্য আহি ওলাল। মুখ হাত ধুই কাপোৰ সলাই তেওঁ ডাইনিং ৰুমত বহিলহি। চাহ দিয়া, আদিত্যই ক'লে। কিবা এটা গুণগুণাই মই লুচি বেলিবলৈ লাগিলোঁ। এই যে মোৰ কাষত বহি আছে আদিত্য, মোৰ স্বামী, তেওঁৰ উপস্থিতিয়ে মোৰ বুকুত তোলপাৰ লগাই থকা অপেক্ষাৰ আনন্দখিনি বিঘ্নিত কৰিব খুজিছে। মই আসৈ দিয়া নাই। আজি বৰ খোজ দেখিছোঁ। কিবা ভাল খবৰ আছে? আদিত্যই সুধিলে। মই একো নক'লোঁ, কেৱল হাঁহিলোঁ। মোৰ কিছুমান কেৱল আদিত্যই পূৰণ কৰিব পৰা চখৰ কথা কওঁতে এনেদৰেই হাঁহিছিল আদিত্যই। তেওঁৰ হাঁহিটো আছিল মোতকৈ বহু গুণে বেঁকা, বিৰক্তিৰে ভৰা আৰু উপহাসমূলক। মহানগৰীৰ যান্ত্ৰিক প্ৰাত্যহিকতাত উশাহ হেৰুৱাব খুজি
তেওঁক বহুবাৰ কৈছিলোঁ, ব'লা না ক'ৰবালৈ যাওঁ, য'ত শুদ্ধ বতাহ থাকিব, সেউজীয়া থাকিব। এনেবোৰ বিলাসিতাৰ বাবে মোৰ সময় নাই, তেওঁৰ স্পষ্ট জবাব। এদিন মোৰ নেৰানেপেৰা অনুৰোধত বিৰক্ত হৈ আদিত্যই কৈয়ে পেলালে সঁচা কথাষাৰ। তেওঁৰ বেবেৰিবাং ব্যাখ্যাৰ আঁৰত থকা মূল কথাটো আছিল, মোৰ দৰে বেছি স্ফূৰ্তি কৰিব নোৱাৰা মানুহৰ সংগত নাই। এনে সংগীৰ সৈতে কোনো অচিনাকি ঠাইত প্ৰতিটো মুহূৰ্ত একেলগে থাকি এটা বা দুটা ৰাতি কটোৱাটো তেওঁৰ বাবে বিৰক্তিকৰ। অথচ আমাৰ প্ৰেম বিবাহ আছিল। মধুচন্দ্ৰিকাৰ বাবে আদিত্যৰ পচন্দ আছিল চিমলা। তেওঁৰ জেদৰ বাবেই ডিচেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাটো চিমলালৈ গৈছিলোঁ। পাৰ্বত্য প্ৰকৃতিৰ সৌম্য ৰূপ, একা বেকা পাহাৰীয়া পথবোৰে ইমানকৈ আমাক মুগ্ধ কৰিছিল যে তাৰ ছমাহৰ পিছতে পুনৰ দাৰ্জিলিঙলৈ গৈছিলোঁ। তাৰ পিছতো যেতিয়া আজৰি পাইছোঁ, এটা বা দুটা ৰাতিৰ বাবেও ঢাপলি মেলিছোঁ শ্বিলং চেৰাপুঞ্জীলৈ। এয়া বিয়াৰ পিছৰ প্ৰথম 2 বছৰৰ কথা। ধুমায়িত কফিত সুহাদি হয়তো মই অন্যমনস্ক হৈ পৰিছিলোঁ। খাই উঠি আদিত্য কেতিয়া উঠি গ'ল মই গমেই নাপালোঁ। মোৰ ভাৱ হ'ল এখন গাড়ী যেন গেটত ৰৈছেহি। 5ম মহলাৰ পৰাই মই শুনিবলৈ পাইছোঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হোৱাৰ শব্দ। তেওঁ আহিল নেকি? তেওঁ খৰধৰকৈ বেলকনিলৈ ওলাই আহি তললৈ চালোঁ। গেটৰ কাষত কোনো গাড়ী নাই। তেওঁ দেৰি কৰিছে নেকি বাৰু? হয়তো ট্ৰেফিক জামত ফচিছে। মহানগৰীত মানুহ যান বাহন বেছি হৈ অহাৰ লগে লগে পুৰণা পথবোৰ সৰু আৰু সংকীৰ্ণ হৈ গৈছে, ঠিক বীৰবলৰ সাধুটোৰ দৰে। সেই যে আকবৰে ৰেখা এডাল আঁকি ৰেখাডাল স্পৰ্শ নকৰাকৈ চুটি কৰি দিবলৈ কৈছিল আৰু বীৰবলে ৰেখাডালৰ কাষতে আন এডাল দীঘল ৰেখা আঁকি দিছিল। আপোনা আপুনি চুটি হৈ গৈছিল প্ৰথমৰ ৰেখাডাল। সেই সাধুৰ অভিপ্ৰেত সত্যটো কম বেছি পৰিমাণে প্ৰযোজ্য হ'ব ধৰিছে মোৰ জীৱনতো। মই একেই আছোঁ, আড়ম্বৰহীন, উদাস, কিছু পৰিমাণে জেদী, বিচ্ছিন্ন, বিষণ্ণ। কিন্তু আড়ম্বৰ আহিছে আদিত্যৰ জীৱনলৈ। সেয়েহে এসময়ত তেওঁৰ ভাল লগা মোৰ আড়ম্বৰহীন, উদাস ব্যক্তিত্ব অপৰিৱৰ্তিত হৈ থাকিলেও তেওঁ সপ্ৰদীপ নন্দনাৰ সান্নিধ্যৰ উমপোৱা আদিত্যৰ বাবে সেয়া হৈ উঠিছে অসহ্যকৰ গ্ৰাম্যতা। বতাহত ধূলি উৰিছে। দূৰৰ পাহাৰখন ঢাকি ধৰিছে ধূলিৰ একোটা উৰন্ত জুমে। মোৰ ভাৱ হ'ল হয়তো ধূলিৰ পৰা বাচিব তেওঁ ক'ৰবাত সোমাইছে। ভিতৰলৈ সোমাই মই দুৱাৰখন বন্ধ কৰি দিলোঁ। খিৰিকী ভেণ্টিলেটৰবোৰো জপাই দিলোঁ। পৰিপাটিকৈ থোৱা ঘৰটোৰ প্ৰতিটো কোণকে আকৰ্ষণীয় কৰি তুলিবলৈ মই যত্নৰ ক্ৰুটি কৰা নাই। হিন্দী গানৰ কলি এটা সুহুৰিয়াই হাতেৰে গাড়ীৰ চাবি পকাই ওলাই আহিছিল আদিত্য। ক'লা টি-চাৰ্ট আৰু বগা জিন্সেৰে ভীষণ সুন্দৰ দেখাইছে তেওঁ। কাম আছে, অলপ ওলাই যাম, আহোঁতে দেৰি হ'ব। মোলৈ নোচোৱাকৈ আদিত্যই ওলাই যাওঁতে কৈ গ'ল। মই জানো তেওঁ এতিয়া নন্দনাৰ ফ্লেটলৈ যাব, উভতি আহিব মাজনিশা। আনদিনাৰ দৰে আদিত্যৰ এই প্ৰাত্যহিকতাই মোক আজি বেদনাহত নকৰিলে। বৰঞ্চ মই উদ্গ্ৰীৱ হৈ থাকিলোঁ ফোন বজাৰ শব্দ শুনিবলৈ। অহাত পলম হ'লে নিশ্চয় মোক ফোন কৰি জনাব তেওঁ। সঁচাকৈয়ে খন্তেক পাছতে ফোনটো বাজি উঠিল। মই প্ৰায় দৌৰি গৈ ৰিচিভাৰটো তুলি ল'লোঁ। হেল্ল', হেল্ল', কিমান দেৰি হ'ব আৰু? মই বাট চাই আছোঁ। অধৈৰ্য হৈ উঠিল নেকি মোৰ কণ্ঠ? হেল্ল', হেল্ল', মই কৈছোঁ মানুহ। আহ, কাৰ মাত এয়া? তেওঁৰ নে সঁচাকৈয়ে? মানুহ, মায়ে কৈছোঁ। ধৰিব পৰা নাই? কি হৈছে তোৰ?
মাতটো অদ্ভুত লাগিছে। আহ, কিমান দিনৰ মৰুভ্ৰমণৰ পিছত যেন এজাক বৰষুণৰ স্পৰ্শ পাইছোঁ মই। কি অদ্ভুত মমতাময় মাৰ কণ্ঠ, যেন টিনপাতৰ ঘৰত বৰষুণৰ শব্দই এটি নিচুকনি গীতৰ সৃষ্টি কৰিছে আৰু নিবিড় শান্তিত মোৰ চকুৰ পতা জাপ খাই আহিব ধৰিছে। ভালে আছনে মানুহ? বহুদিন তোৰ খবৰ ল'ব পৰা নাই। ফোনৰ লাইন বেয়া আছিল। আদি কেনে আছে? ভালে আছোঁ আমি মা। মোৰ তোলৈ বৰ চিন্তা হয় মানুহ। নিজৰ যত্ন ল'বি, আদিক কথাবোৰ মৰমেৰে বুজাবি। সি খং কাজিয়া কৰি মতা মানুহক বশ কৰিব পৰা নাযায়। নাই মা, কথাবোৰ ঠিক হৈ আহিছে। আমি ভালে আছোঁ। তুমি নিজৰ যত্ন ল'বা। আৰু এটা কথা, ME স্কুলত পঢ়ি থাকোঁতে তুমি যে এবাৰ মোৰ কলম এটা মাইনাই চুৰ কৰা বুলি কওঁতে মিছা কথা কোৱা বুলি মোক বৰকৈ পিটিছিলা, মনত আছেনে মা? মাইনা যে বৰুৱা হেড ছাৰৰ ছোৱালী। তুমি তেতিয়া আমাক ইংৰাজী পঢ়ুৱাইছিলা মা। মই মিছা কথা কোৱা নাছিলোঁ। সঁচাকৈ তাই মোৰ কলমটো চুৰ কৰিছিল। সদায় মোৰ প্ৰিয় বস্তুবোৰ আনে কিয় চুৰ কৰি লৈ যায় মা? মানুহ কি বকিছ এইবোৰ? ক'ৰ কলম, কেতিয়াৰ কথা? হে হৰি। মাৰ মাতটো আকুল কান্দোন এটাৰ দৰে হৈ আহিল। কিন্তু আজিৰ এই সময়খিনিত বিষাদ গধুৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ মোৰ অলপো মন নাই। মাৰ সৈতে কথা পতাৰ ইচ্ছা থকা স্বত্তেও মই ৰিচিভাৰটো থৈ দিলোঁ। খিৰিকী খুলি বাহিৰলৈ ভুমুকিয়াই চালোঁ। ধূলিৰ ধুমুহাৰ বেগ কিছু কমিছে। অৱশ্যে সকলোতে এটা স্পষ্ট ধূলিউৰি ভাৱ। কিন্তু তেওঁ এতিয়া আহিব পাৰিব। ড্ৰয়িং ৰুমৰ একাষত ৰঙা জবা ফুল আৰু নাৰিকল পাতৰ এটা পুষ্পসজ্জা আছিল। হাতেৰে মোহাৰি চাই দেখিলোঁ ধূলিৰ একেবাৰে মিহি তৰপ এটাই ফুলৰ পাহি আৰু নাৰিকল পাতবোৰ ঢাকি ধৰিছে। ফুলপাতবোৰ ভিজা কাপোৰ এখনেৰে খুব আলফুলকৈ পৰিষ্কাৰ কৰিলোঁ। এনেতে কলিং বেলৰ শব্দ শুনা গ'ল। মোৰ বুকুৰ ভিতৰত যেন একেলগে কেইবাটাও মন্দিৰৰ ঘণ্টা বাজি উঠিল। অৱশেষত তেওঁ আহি পালে। ঠিক এই মুহূৰ্তৰ পৰা নিশ্চল কথা কোৱা, মৰা খোৱাৰ প্ৰক্ৰিয়া অভিমুখী মোৰ জীৱন সলনি হোৱাৰ কথা। দুৱাৰ খুলি মই হতভম্ব হ'লোঁ। দ্বিতীয় মহলাৰ ৩ নম্বৰ ফ্লেটত থকা অৰুণা বাইদেউ। সোমায়েই আৰম্ভ কৰিলে মানুহজনীয়ে। ইচ কি চেহেৰা কৰিছা মানসী? ইমানকৈ ক্ষীণাইনে মানুহ? আদিত্যই বোলে ডিভোৰ্চ বিচাৰিছে? নিদিবা। কি বুলি ভাবে এই মতা মানুহবোৰে আমাক? একেলগে কাম কৰা সেই লং পেণ্ট পিন্ধা পাখৰিজনীক আনিব হ'ব পাৰে। মোৰ কাণত একো সোমোৱা নাই। মই তেওঁৰ কথা ভাবিছোঁ। কিয় ইমান পলম কৰিছে তেওঁ? এই যে সন্ধ্যা লাগি ভাগু অৰুণা চৌধুৰী নামৰ মস্ত শকত স্লিভলেছ ব্লাউজ পিন্ধা মানুহজনী সোফা এখনত আৰামকৈ বহি ল'লে। মোক কাষতে বহিবলৈ ইংগিত দি মন্ত্ৰণা দিয়াৰ ভংগীত ক'লে, মই তাবিজ দিয়া মানুহজনক জানো। দাদাৰাজে অৰুণা বুলি মোৰ পাছে পাছে ঘূৰি ফুৰে, এনেই বুলি ভাবিছা নেকি? তাবিজৰ কামাল বুইছা? তাবিজ। হাতীগাঁৱৰ। এইবাৰ মোৰ খং উঠিল। সম্ভাৱনাময় অপেক্ষাৰ এই সময়খিনিত মই নিজকে উবুৰিয়াই দিবলৈ বিচাৰিছিলোঁ। খুব পৰিচ্ছন্ন হৃদয় মনেৰে তেওঁৰ মুখামুখি হোৱাৰ ইচ্ছা আছিল মোৰ। কিন্তু অৰুণা চৌধুৰী মোক লৈ হোৱা চিন্তাৰ যেন অন্তই পৰিব নোখোজে। তুমি হ'ল বুলিয়ে ইমান ভাল চাকৰিটো এৰি দিব নালাগিছিল। চোৱাচোন, এতিয়া এই মস্ত ফ্লেটটোৰ পৰা ওলাই গৈ তুমি বিধৱা মাৰাৰ দুকুঠলীয়া ঘৰটোত সোমাবগৈ লাগিব। কি যে কৰিবা? বাইদেউ, এতিয়া মোৰ এজন বিশেষ আলহী অহাৰ কথা আছে। আপুনি যাব নেকি? বৰ তীক্ষ্ণ অথচ নম্ৰ স্বৰেৰে মই ক'লোঁ। আলহী? তোমাৰ দেখোন কোনো বন্ধু বান্ধৱী নাই।
মাৰাৰ বাদে পৰিয়ালৰ আন মানুহো কেতিয়াও অহা নাই। কোন আলহীনো? কঠোৰ সুৰেৰে কিবা এটা ক'বলৈ মই থোটা মোজা খালোঁ। এই যে তেওঁৰ বাবে মোৰ আকুল অপেক্ষা, যি এক প্ৰতিশ্ৰুতি, এটি উৎসৱ হৈ আহিব ধৰিছে। কোন তেওঁ? মই মনত পেলাব পৰা নাই। কিন্তু মোৰ ভাৱ হ'ল, লোকৰ কথাত মূৰ সুমুৱাই ফুৰা অৰুণা বাইদেৱে নিশ্চিতভাৱে এই অপেক্ষাৰ আনন্দখিনি ধূলিসাৎ কৰি পেলাব। আজি সন্ধ্যাৰ যি বিশেষ অতিথি, তেওঁৰ সৈতে হ'বলগীয়া মোৰ নিবিড় আৰু বহু অপেক্ষাৰ শেষৰ আলাপ, সেয়া নিশ্চিতভাৱে বিঘ্নিত কৰি পেলাব এই মানুহজনীয়ে। এটা মুহূৰ্তত মই হাতেৰে ডাঙৰ ফুলদানি এটা দাঙি লৈ অৰুণা বাইদেউৰ মূৰত আঘাত কৰিলোঁ। সম্ভৱতঃ তেওঁৰ বাবে এই আঘাতটোতকৈও ডাঙৰ আছিল আশ্চৰ্যৰ আঘাত। দুচকু বিস্ফোৰিত কৰি মানুহজনী চোফাতে কাটি হৈ পৰিল আৰু চেতনা হেৰুৱালে। এইবাৰ মই সন্তুষ্ট হ'লোঁ। তেওঁ আহি মোৰ ড্ৰয়িং ৰুমত চেতনাহীন মানুহ এজনী দেখিলে কি বুলি ভাবিব? অৰুণা বাইদেউৰ মূৰৰ ক্ষতস্থানৰ পৰা তেজৰ এটা স্ৰোত বৈ আহিছিল। চোফাৰ কুচনত যাতে তেজ নপৰে তাৰ বাবে মই তেওঁৰ মূৰটো মজিয়াৰ ফালে হাওলাই দিলোঁ। বগা মাৰ্বলৰ মজিয়াত তেজৰ ধাৰটোৱে অদ্ভুত নক্সা এটাৰ সৃষ্টি কৰিছিল। নক্সাটোৰ ফালে চাই মই মোৰ কৰ্তব্য স্থিৰ কৰি পেলালোঁ। খুব কষ্ট কৰি অৰুণা বাইদেউক মই চোফাৰ পৰা মাটিলৈ নমালোঁ। যদিও মই তেওঁক বেডৰুমলৈ টানি নি বিচনাৰ তলত লুকুৱাব খুজিছিলোঁ, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। ভীষণ শকত মানুহজনীক টনাটো বৰ কঠিন কাম আছিল। ড্ৰয়িং ৰুমৰ একোণলৈ মানুহজনীক টানি নিবলৈ মই সক্ষম হ'লোঁ। অৱশেষত ডিভানখন আৰু চোফাখন টনাটনি কৰি এনে এক অৱস্থানলৈ আনিলোঁ য'ৰ পৰা মানুহজনীৰ শৰীৰটো বহু পৰিমাণে ঢাক খাই যায়। এইবাৰ বেলকনিৰ পৰা দুটা ফুলৰ টাব আনি সম্পূৰ্ণৰূপে অৰুণা বাইদেউৰ চেতনাহীন দেহটো লুকুৱাই পেলালোঁ। এতিয়া ড্ৰয়িং ৰুমৰ এখন দেৱালত গা লগাই চোফাৰ আঁৰত যে মানুহ এজনী পৰি আছে, সেয়া কোনোমতেই কোঠাটোত সোমাই ধৰিব পৰা নাযায়। মাৰ্বলৰ মজিয়াত পৰি ৰোৱা তেজৰ ধাৰটো ধুই পৰিষ্কাৰ কৰি মই পুনৰ এজনী নিৰ্জীৱ প্ৰকৃতিৰ মানুহ হৈ পৰিলোঁ। এইবাৰ বেলকনিলৈ ওলাই আহি চালোঁ, ষ্ট্ৰীট লাইট জ্বলি উঠিছে। ভিৰ জমিছে দোকান পোহাৰত। তেওঁ এতিয়াও নাহিল। যদিহে তেওঁ নাহে, আহ, কি এক ভয়ংকৰ সম্ভাৱনা। হঠাতে অৰুণা বাইদেউৰ প্ৰশ্নটো মোৰ মনলৈ আহিল, কোন তেওঁ? মই সজাগ হৈ ভাবিবলৈ আৰম্ভ কৰিলোঁ মোৰ ব্যাকুল প্ৰতীক্ষাৰ নায়কজনৰ কথা। কোন তেওঁ? ক'ৰ পৰা আহিব? একো মোৰ মনলৈ নাহিল। তেওঁ বাৰু মোৰ দেউতা নেকি, যাৰ পোন বলিষ্ঠ আঙুলিত ধৰি মই প্ৰথম খোজকাঢ়িবলৈ শিকিছিলোঁ, যাৰ স্নেহ আৰু মমতাৰ অভেদ্য দুৰ্গৰ মই সুখী ৰাজকুমাৰী আছিলোঁ এদিন। কিন্তু তেওঁতো মৃত। নে বাস্তৱ ছাৰ, যাৰ ওচৰত সততা আৰু নৈতিকতাৰ আদিপাঠ আওৰাইছিলোঁ, দেউতাৰ মৃত্যুৰ পিছত আকাশৰ অনুজ্জ্বল তৰা এটালৈ আঙুলিয়াই যি মোক আশাবাদে জীৱনক ধুনীয়া কৰাৰ কথা কৈছিল? নে তেওঁ তাহানিৰ আদিত্য, মোৰ সকলো শূন্যতাক আৱৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়া মোৰ প্ৰথম আৰু শেষ প্ৰেমিক, যাৰ চকুত চকু থৈ স্বপ্নৰ চৈ দিয়া নাৱত উঠি মই গুচি যোৱাৰ কথা আছিল এখন ধুনীয়া দেশলৈ? নে তেওঁ আন কোনোবা, চিনাকি অচিনাকি? এসময়ত দোকান পোহাৰবোৰ বন্ধ হৈ গ'ল। গাড়ী মটৰৰ আহ যাহ, মানুহৰ অহা যোৱা সেৰেঙা হৈ পৰিল। ষ্ট্ৰীট লাইটৰ ৰহস্যময় পোহৰত নিশ্চল হৈ পৰি থাকিল পকী পথটো। ঠিক এনে সময়তে বহুবাৰ এই বেলকনিত থিয় হৈ মই তৰা নোহোৱা ধূসৰ আকাশখনৰ সৈতে আত্মীয়তা গঢ়াৰ চেষ্টা কৰিছোঁ
অথবা তললৈ জঁপিয়াই দিয়াৰ কথা ভাবিছোঁ আৰু নিজকে সংকুচিত কৰি আনিছোঁ। আজিৰ কথা বেলেগ। ক্ৰমশঃ আন্ধাৰবোৰ গাঢ় হৈ আহিব, পথ হৈ পৰিব জনশূন্য। হয়তো এসময়ত আন্ধাৰো গলি যাব, সোণালী হৈ উঠিব পূব আকাশ। নিশ্চিতভাৱে ইয়াতেই ৰৈ অপেক্ষা কৰিম তেওঁৰ বাবে। নাহিবনে তেওঁ? আহিব সম্ভৱতঃ। ধন্যবাদ।